পুৱা আজি শ্ৰীমতী হেৰাব যেন পাইছো দেই। 3টা বজাতে আহি পোৱা মানুহগৰাকী 5টা বাজি গল, আহি পোৱাই নাইকেহি। কি হল জানো, লাগি ধৰিলেহি। বাদ দে, যেতিয়া আহি থাকক, আকৌ কলে জঞ্জালহে লাগিব। তাতকে মই জুইৰ ওচৰতে বহি থাকোগৈ। বৰ ঠাণ্ডা দিছে, ঠাণ্ডা সোমালেই আৰু। জুইকুৰা বৰ পৰপৰকে জ্বলিছে পাই, বৰ ধুনীয়া জ্বলি আছে। ঠাণ্ডা দিনত এনেকুৱা জুই পালে আৰু কি লাগে। শ্ৰীমতী আজি ধনীগৰাকী হৈ আহিলে অ। কিমান হল ভাইটি? only 120 rupees. কিন্তু বাইদেউ জিপে মাৰিব লাগিব দেই। আমাৰ কেছ নচলে মানে ৰেপিডত। হয় নেকি? মই আকৌ অনলাইন চনলাইন নাই নহয়। এতিয়া জিপে ফোনপে খুলিম বুলি ভাবিছো হে। কিবা এটা কৰিব লাগিব, নহলে আৰু পইচা নলাগেহে যাব লাগিব তুমি। তেনেকে হল নেকি? নহলে আপুনি 150 টকা এটা মোক দিব লাগিব। অনলাইন কৰিলে আকৌ পইচা লয় নহয় লোকে। এনে কোনে আজিকালি ফ্ৰীকে কৰি দিয়ে নো? সব পইচা বাইদেউ। আপোনাৰ অনলাইন চনলাইন নাই যদি আৰু উপায় নাই। মোক 120 বদলি 150 দিবই লাগিব। 30 টকা লৈয়ে ল'ব অনলাইন কৰোতে। হ'ব 150ৰ বদলি 200 টকা দিম। কি কথা ক'ব আহিছ? এতিয়াপা মাইকী মানুহক তুচ্ছ তাচ্ছিল্য কৰি কথা নকবি। প্ৰতি মাহে 1250 পাই থাকো। এনে নাভাবি। পইচা পাও কি নাপাও ফুটনি কি চাবি মাইকী মানুহক। হ'ব বাইদেউ বুজি পাইছো বাৰু। এই দুদিনমান পইচা আকৌ হাতত উদং। ল'ৰা কাক হাঁহিছ? কাক তথ্য মাৰিছ? 100 দিম আকৌ। পইচা লও যা। বৰ হাঁহি উঠে পাই। আমাৰ ঘৰটো একেটা চিনেই। এটা লেভেলৰ ওপৰলৈহে বহাই দিলে দেই মামাই 1250 কিটা দি। কি কবি আৰু। সেইকাৰণে বলাই হৈ থকাই ভাল। এইবিলাক আৰু চাবলৈ নাই। কি হল শ্ৰীমতী? যত নেকি 20 টকা দি টাউনৰ পৰা ৰিক্সাত আহিব মন নোযোৱা মানুহগৰাকী আজি ৰেপিডত আহিলে যে? আজি মালচাল পালি নেকি? তই উল্টা পুল্টা কথা কবলৈ আহিছ হা? সন্মানত কবি, সন্মানত। ফ্ৰী ব্ৰেকে খাই থকা নহয়। 1250 প্ৰতি মাহে পাও। দেখি 1250 টকাকে পাই ইমান ফুটনি। মই প্ৰতি মাহে 20,000 পাইও ইমান ফুটনি মাৰি পোৱা নাই চাগে আজিলৈকে। মহাৰাণী, আৰু তোক কেতিয়ানো টাট্টা মাৰিলো অ? এনে লাগি লও যে। আৰু এই মূৰত কি? সেই কি চুৱেক নে পুৱেক টুপিডাল লগাইছ যে? আৰু সেই চশমাডাল কিনো? সেইটো কি অপচনৰ মাল নেকি? বেছি খং উঠাই নলব দেই। আৰু ষ্টাইলত ধৰি কথা নকব। মই কি পিন্ধো কি নিপিন্ধো কি খাওঁ সেইটো মোৰ কথা। একো নকব। আপোনাৰ পইচা ইউজ কৰা নাই নহয়। লাহেকে থাকক। নিজৰ পইচা দি টুপি আৰু চশমাডাল কিনি আনিছ বুলি আৰু এই গাঁৱৰ ভিতৰুৱা মাইকী নিচিনা কেনেকে পিন্ধি আৰু ৰেপিডত উঠি আহিব লাগে নি? চেঞ্চ নাই নি? কি যে ফেশ্বন কেইটা কৈ নাথাকো আৰু দেই। এনেকে যদি মামাই তহঁতক পইচা কেইটা দি থাকে, এই পৃথিৱী উল্টা কৰি দিবি। দুটাকে ল'ৰাৰ মাক হলি, এতিয়ানো এইবিলাক ফেশ্বন কৰি ৰাস্তা দি আহিব লাগে নে? কি বুলি ভাবিছি আৰু? মোৰ অফিচৰ মানুহ দেখিলে কিজানি মোক কব আৰু দেই, তোৰ ঘৈণীয়েৰে কি পিন্ধি এনেকে ৰাস্তাত ঘূৰি ফুৰিছে। মোৰ নাক কান যাব আৰু। কৰিমেই ফেশ্বন কৰিমেই। কি কৰিবি? আৰু তহঁতৰ সেই 1250 টকাটোলৈ মতা মানুহকেইটা খুব চকু পৰিছে ন? পৰি থাক। যিমান পৰিলেও আৰু লাভ নাই। মামাই এবাৰ লঞ্চ কৰিলে যদি কৰিলে, বন্ধ কৰি নিদিয়ে। চালা। হাঁহিয়ে উঠে 1250 টকা। সঁচাকে আপুনি মোৰ লগত আজি যুদ্ধ কৰিম বুলি ভাবিছে নেকি? যুদ্ধ কৰিলে ওলাওক, ময়ো ৰেডি হৈ আছো। লাগিলে মতা গেৰি দিম। তেনেকুৱা মতা নালাগে। তই কিন্তু বেছি কৈ আছ দেই। এইটো সময় নেকি? 5টা বাজি গল। এইটো ঘৰত সোমোৱা সময় মাইকী মানুহৰ? তই বেছি কথা কৈ নাথাকিবি। তোক সঁচাকে আজি লাগে? ঘৰৰ পৰা ওলাই যা। ঘৰৰ পৰা ওলাই যা। এতিয়া ওলাইছ নাই? কেলে ওলাই যাম লাগিলে ঘৰ আধা কৰি ল'ম। তই আধা থাকিবি, মই আধা থাকিম। কাৰ ঘৰত আছে বুলি ভাবিছে আপুনি? কাৰ ঘৰত আছে? ঘৰখন কাৰ নামত আহিছিলে? মোৰ নামত আহিছিলে। আৰু সেই দালি তেল, সেই ৰেচনৰ কাৰ্ড সোপা যে, সেই কাৰ? মোৰহে। আৰু সেই 10,000কে পাই আছো, 1250 টকাকে পাই আছো। আৰু কি আপোনাক লাগিছে আৰু? মাটিটো নিজৰ নামত আছে বুলিয়ে ইমান পেক পকনি চা। এইবিলাকৰ লগত আৰু লাগিব নোৱাৰি দে। হ'ব দে, মোৰে ভুল। এতিয়া ভাত বনাই লগে যা। ল'ৰাকেইটা আজি দিনটো একো খোৱা নাই। ভাত ভোক লাগিছে চাগে সিহঁতৰ। নোৱাৰো মই ভাত বনাবলৈ। নিজে বনাই খাই নে পিন্ধে নে কি কৈ থাকক। মোৰ হলে ৰাতিৰ খানা মই বাহিৰত খাবলৈ আছো আজি। এজনীৰ লগত আৰু এনেকে লাগি থাকিলে নহব, ওলাব লাগিব। এইটো কথা ন লাগি থাকিব লাগে নে? তোমাক ভালেই লাগিছে চশমা আৰু টুপিডালত। মই এনে মৰমতে আৰু জোকালো আৰু। তোমাক নজোকালে আৰু কাক জোকাম কোৱাচোন? আৰু যে
মই ভাবিয়ে আছিলো তোমাক চশমা আৰু টুপি এটা কিনি দিম। যোৱা মাহৰ দৰমহাটো নুজুৰিলে, এই মাহত কিনি দিম আৰু বুলি ভাবি আছিলো। কিন্তু হ'ব দে, মই পইচাকে দি দিম তোমাক। টুপি আৰু চশমাডালক দামটো দি দিম। হ'ব হ'ব, ইমান বোলাব নালাগে। এতিয়া মাইকেললৈ মনত পৰি গ'ল, আহিয়ে গ'ল নহয় লাইনত। আৰু মোৰ ল'ৰা দুটা দায়িত্ব মই বুজো নহয়, বুজাব নালাগে অ'। তই যদি নাথাক, তথাপিও মই ল'ৰা দুটা দায়িত্ব ল'মেই, মই চামেই। বুজি পাইছো শ্ৰীমতী, মই ভালকে বুজি পাইছো। তোমাক বেয়া বুলি মই কেতিয়া ভাবাই নাই মনৰ পৰা। তুমিহে এটা ক'লে দুটা বুজি লোৱা। আৰু বেছি ফুটনিটোহে নেমাৰিবি আৰু দেই, ভয়হে লাগে আৰু মাইকী মানুহ হ'লে আজিকালি। হ'ব, ল'ৰা দুটা ক'ত গ'ল? খেলিব গ'ল নেকি? তোমালৈ ৰখি মামা বুলি কৈ আছিলে। তাৰপিছত ময়ে ক'লো যা তোমালোকে অকণমান খেলি আহাগে যোৱা। খেলিব গ'ল নেকি, কৈছিলো বাৰু সন্ধিয়া আগে আগে আহি যাবি। হ'ব, তুমি ভাতকেইটা পাতি দিয়াগে যোৱা, মই ল'ৰাকেইটাক লৈ আনোগে। ৰাতিপুৱাৰ পৰা একো খোৱা নাই নহয়। কাজিয়াখন যে ইয়াতে বন্ধ হ'ল, ভাল ভাগ্য দেই, আজি ভগৱানে ৰক্ষা কৰিলে। নহ'লেও মাইকী মানুহখন যে খাই পেলাওঁ কয়, একাৰ ক'ব নোৱাৰি। কথা ক'ত টানি আনেগে ঠিকনা নাই। যাওঁ পাই, ল'ৰাকেইটাক সোনকালে মাতি আনোগৈ। চুইটাৰ টুইটাৰ একো পিন্ধি যোৱা নাই নহয়। ঠাণ্ডা লাগিছে পাই, ঠাণ্ডা পৰিছে।